অতি চমুকৈ উত্তৰ দিয়া প্ৰথম প্ৰশ্ন মাধৱ কন্দলী কোন আছিল উত্তৰটো হ'ব মাধৱ কন্দলী এজন কবি আছিল তেখেত ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল আৰু তেখেত প্ৰাক শংকৰী যুগৰ বিখ্যাত কবি আছিল পিছৰ প্ৰশ্নটো মাধৱ কন্দলীয়ে কোনখন মহাকাব্য অনুবাদ কৰিছিল উত্তৰটো হ'ব ৰামায়ণ তেখেত ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল গ নম্বৰ প্ৰশ্ন মাধৱ কন্দলীয়ে ৰামায়ণ বৰ্তমান সন্নিৱিষ্ট কোনখন কাণ্ড সংকটভাৱে ৰচনা কৰিছিল উত্তৰটো হ'ব উত্তৰাখণ্ড কাণ্ডটো সংকটভাৱে ৰচনা কৰিছিল নেক্সট কুৱেশ্যন মাধৱ কন্দলীয়ে ৰামায়ণৰ কেইটা কাণ্ড পায় উত্তৰটো হ'ব 5টা কাণ্ড পায় নেক্সট কুৱেশ্যনটো হৈছে প্ৰশ্নবোৰৰ নম্বৰ একেই নহ'ব পাৰে নেক্সট কুৱেশ্যন হনুমন্ত লংকাদৰ্শন কাব্যসূচীত কোনটো কাণ্ড উত্তৰটো Next question. Ashok Member. Next question. Beauty Umravati Kior কথা কৈছে লংকাপুৰীৰ কথা কৈছে দুই নম্বৰ প্ৰশ্ন মাধৱ কন্দলীৰ বাহিৰে অংকৰ পূৰ্ব যুগত কেইজন মহান কবি সরল গছ নাগেশ্বর